ক্লাছ 9 মেথছৰ অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 5টো হৈছে 1/17 দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব। হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। ইয়াতে কৈছে 1/17 যদি দশমিক বিস্তৃতিত প্ৰকাশ কৰা হয় তেতিয়াহ'লে কিমানটা সংখ্যাৰ মূৰত ই পুনৰাৱৰ্তিত হ'ব। তাৰমানে পুনৰাৱৰ্তিত হোৱা গোটটোত কিমানটা সংখ্যা থাকিব তাক আমি হৰণ কৰি সত্যতা পৰীক্ষা কৰিব লাগে। এতিয়া চাওঁ আমি হৰণ কৰোঁ 1/17 দশমিক বিস্তৃতিত প্ৰকাশ কৰোঁ। এতিয়া চাওঁ 1/17 এতিয়া 1/17 দশমিক বিস্তৃতিত প্ৰকাশ কৰিব লগা হ'লে আমি 17 1ক হৰণ কৰিব লাগিব। এতিয়া 17 যদি আমি 1ক হৰণ কৰোঁ তেতিয়াহ'লে নাযায় হৰণ, দশমিক দিলোঁ 0 হ'ল, আকৌ এটা 0 দিলোঁ 0 হ'ল 100। এতিয়া 100ক কেইবাৰ যাব 5 বাৰ, 5 বাৰ দিলে 5 7 গুণ 35 5 উকলিব 3, 5 গুণ 5 উকলা 3 8, তাৰমানে 85 হ'ল। এতিয়া 100ৰ পৰা 85 মাইনাছ কৰিলে 15 থাকিব, আকৌ এটা 0 আহিল 150 হ'ল, 150ক কেইবাৰ যাব 150ক 8 বাৰ, 8 7 গুণ 56 6 উকলিব 5, 8 গুণ 8 উকলা আছে 13 136, 10 পৰা 6 গ'লে 4, 4 পৰা 3 গ'লে 140 হ'ব। 140 হ'লে এতিয়া কিমান গ'ল, আকৌ 8 বাৰে যাব 136 হ'ল। এতিয়া 10 পৰা 6 গ'লে 4 থাকিব। এতিয়া আকৌ এটা 0 আহিল, 17ক কেইবাৰ যাব 40ক দুবাৰ 34 হ'ল, 34ক মাইনাছ কৰা 10ৰ পৰা 4 গ'লে 6 থাকিল। এতিয়া 0 হ'ল। এতিয়া 60 কেইবাৰ যাব 3 বাৰ, 3 17 51, 10 পৰা 1 গ'লে 9, এতিয়া হ'ব 90ক আকৌ 5 বাৰে যাব কাৰণ 5 বাৰ দিলে 85 হয়, 85 5 থাকিল। এতিয়া আকৌ 0 হ'ল, কেইবাৰ যাব 3 বাৰ দিলে 51 হয়, দুবাৰে যাব, দুবাৰ দিলে 34, 10 পৰা 4 গ'লে 6, 4 পৰা 3 গ'লে 160, এতিয়া 160 হ'ল। 160ক কেইবাৰ যাব 8 বাৰ দিলে 136 হয়, মোৰ মতে 9 বাৰ যাব লাগে, 9 বাৰ দিলোঁ 9 7 গুণ 63 3 উকলিব 6, 9 গুণ 9 9 6 15 153, 10 পৰা 3 গ'লে 7, এতিয়া হ'ল 70ক কেইবাৰ যাব 3 বাৰ দিলে 51 হয়, 4 বাৰ যাব, 4 7 গুণ 28 8 উকলিব 2, 4 গুণ 4 4 2 6, কিমান থাকিল 2, 10 পৰা 8 গ'লে 2, এতিয়া আমি 0 দিলোঁ, কিমান হ'ব 17 গুণ 17 থাকিল 3, ইয়াত আৰু নধৰিব গতিকে মই ওপৰত লিখোঁ 3 এইখিনিত লিখিছোঁ। আকৌ এটা 0 আহিল, 0 আহিলে কেইবাৰ যাব এবাৰে যাব, দুবাৰ গুণ নাযায় কাৰণ 34 হ'বগৈ। এতিয়া 10 পৰা 7 গ'লে 3, 2 পৰা 1 গ'লে 1, 130, এতিয়া 130 আমি 8 বাৰ দিলে 136 হয়, গতিকে 7 বাৰ যাব, 7 7 গুণ 49 9 উকলিব 4, 7 গুণ 7 7 4 7 গুণ 49 9 উকলিব 4, 7 গুণ 7 7 4 11 119, 10 পৰা 9 গ'লে 1, 2 পৰা 1 গ'লে 1, 11 হ'ল, আকৌ 0 দিওঁ। এতিয়া 85 আছিল, 5 বাৰ দিলে 85 হ'ব, 85 6 বাৰ যাব, 6 বাৰ দিওঁ 6 7 গুণ 42 2 উকলিব 4, 6 গুণ 6 6 4 10 102 গৈছে। এতিয়া 10 পৰা 2 গ'লে 8 থাকিল, 80 হ'ব, 80 দিলোঁ। এতিয়া 80ক কেইবাৰ যাব 5 বাৰ দিলে 85 হয়, 5 বাৰ নাযায় গতিকে 4 বাৰ যাব, 4 বাৰ দিলে কি হৈছিলে
4 7 গুণ 28 68 হৈছিলে তেতিয়া আমি কৰিছিলোঁ 68 10 পৰা 8 গ'লে 2 7 পৰা 6 গ'লে 1 120 হ'ব 120 হ'ব এতিয়া 120 হ'লে 119 আমি কিহত পাইছিলোঁ 7ত পাইছিলোঁ 7 বাৰ দিলেকে 7 7 গুণ 49 9 উকলিব 4 7 গুণ 7 উকলা 4 11 10 পৰা 9 গ'লে 1 1 মিলি গ'ল 0 আকৌ 1 পালোঁ চাওক ফাৰ্ষ্টত আমি কি পাইছিলোঁ এইখিনিত 1 আছিল এতিয়া আমি আকৌ পালোঁ 1 এতিয়া যদি মানে আকৌ যদি 0 বহাওঁ আকৌ সেয়া ৰিপিট হ'ব 10ক নাযায় আকৌ ইয়াত 0 দিব লাগিব তাৰমানে আকৌ তেতিয়া 100 হ'ব ৰিপিট হ'ল গতিকে কোনখিনি ৰিপিট হৈছে 7 0588235294117647 এইখিনিলৈ ৰিপিট হ'ব আকৌ 0 পৰা ষ্টাৰ্ট হ'ব গতিকে পুনৰাৱৰ্তিত গোটটোত কিমানটা সংখ্যা থাকিল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা সংখ্যা পুনৰাৱৰ্তিত গোটটোত আমি 16টা সংখ্যা পাইছোঁ এইটো সত্যতা আমি প্ৰকাশ কৰিলোঁ গতিকে তলত লিখি দিলে হ'ল যে পুনৰাৱৰ্তিত গোটটোত আমি 16টা সংখ্যা পাম থেংক ইউ